নমস্কাৰ মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোতে আপোনালোকক স্বাগতম জনাইছো আজি আমি বুকস এণ্ড অথৰ ৰিলেটেড কেইটামান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক অন্তৰীপ অন্তৰীপৰ লিখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভৱেন্দ্ৰনাথ শইকীয়া হি ৰিচিভড দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন দ্য ইয়াৰ 1976 1976 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক অসমৰ সংস্কৃতি গ্ৰন্থখনৰ লিখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ লীলা গগৈ হি ৱাজ দ্য প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা ইন দ্য সেশন অফ 1994 নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক আই গ্ৰন্থখনৰ লিখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হি ৱাজ দ্য ফাৰ্ষ্ট এভাৰ আসামিজ ৰাইটাৰ to receive the Gyanpit Award which was awarded to him in the year 1979 for his novel মৃত্যুঞ্জয় তেওঁ প্ৰথম অসমীয়া লিখক আছিল যিজনে জ্ঞানপীঠ বঁটা পাইছিল 1979ত মৃত্যুঞ্জয় নভেলখনৰ বাবে he was also a recipient of Sahitya Academy Award in Assamese in 1961 for his Assamese novel ইয়াৰিংগম তেওঁ 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইয়াৰিংগমৰ বাবে নেক্সট কোৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক আহুতি কিতাপখনৰ লিখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অম্বিকাগিৰি ৰায়চৌধুৰী হি ইজ ন'ন এজ আসাম কেশৰী তেওঁক আসাম কেশৰী বুলিও জনা যায় হি ৱাজ দ্য এডিটৰ অফ চেতনা এণ্ড ডেকা অসম টু আসামিজ মেগাজিন তেওঁ দুখন অসমীয়া আলোচনী চেতনা আৰু ডেকা অসমৰ সম্পাদক আছিল হি ৱাজ দ্য প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা ইন 1950 ইন 1965 হি ওন সাহিত্য একাডেমী এৱাৰ্ড তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিল 1950 চনত তেওঁ 1965 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক বনফুলৰ লিখক কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি যতীন্দ্ৰনাথ দুৱাৰা ৱাজ এ নটেবল পয়েট অফ দ্য জোনাকী এৰা অফ আছামিজ লিটাৰেচাৰ যতীন্দ্ৰনাথ দুৱাৰাদেৱ অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এজন উল্লেখযোগ্য কবি তেওঁক বনফুলৰ কবি বুলিও জনা যায় হি ৱাজ দ্য ফাৰ্ষ্ট ৰাইটাৰ এৱাৰ্ডেড উইথ সাহিত্য একাডেমী এৱাৰ্ড ইন 1955 ফৰ হিজ পয়েট্ৰি বুক বনফুল তেওঁ প্ৰথম অসমীয়া আছিল যিজনে সাহিত্য একাডেমী বঁটা পাইছিল 1955 চনত বনফুল কবিতা পুথিৰ বাবে নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক বুঢ়ী আইৰ সাধু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক বেলিমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি লীলা গগৈৰ বিষয়ে 2 নম্বৰ কুৱেশ্যনটোত অলৰেডি ডিছকাছ কৰা হৈছে নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক দশম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ শ্ৰীমন্ত শংকৰদেৱ নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক ডায়েৰীৰ লেখিকা কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি অনুৰাধা শৰ্মা পূজাৰী তেওঁ ইয়াত এখন অৰণ্য আছিল নামৰ নভেলখনৰ বাবে 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক জ্ঞান মালিনী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি মফিজুদ্দিন আহমেদ হাজৰিকা জোনাকী যুগৰ কবি আছিল তেওঁক জ্ঞান মালিনীৰ কবি বুলিও জনা যায় আমাৰ আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক গুণমালাৰ অথৰ কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ শংকৰদেৱ গুণমালা হৈছে 1552 চনত কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত এটি নিশাৰ ভিতৰত শংকৰদেৱে লিখা এখন শাস্ত্ৰ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু জ্ঞান দৰ্শন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ